মই আৰু মোৰ কৰ্মৰ মাজলৈ জনাইছোঁ পুনৰবাৰ স্বাগতম। আশা কৰোঁ ভালে আছে নিশ্চয়। ময়ো ভালে আছোঁ। সেয়েহে আজি পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈও নেপাহৰিব। আহক এতিয়া মইনো আজি আপোনালোকক কি দেখুৱাব খুজিছোঁ সেয়া চাওঁ। আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ মই মোৰ ছোৱালীজনীৰ বাবে চিলোৱা এই ফ্ৰকটো। এই ফ্ৰকটো এটা চাৰ্টৰ পিচ হয় আৰু ইয়াৰ যিডোখৰ কাপোৰ মই এই পিচটো মই উপহাৰ হিচাপে পাইছিলোঁ। মই পোৱা নহয়, আমি মানে উপহাৰ হিচাপে পোৱা হয় এই পিচটো। আৰু ইয়াৰে আধা সংখ্যক কাপোৰ তাই যিহেতু মেখেলা পিন্ধিবলৈ বিচাৰি আছিলে, খুব আগ্ৰহ প্ৰকাশ কৰিছিলে এসময়ত, তেতিয়া মই তাই ইয়াৰে এডোখৰ কাটি মেখেলা চিলাই দিলোঁ। আৰু সেই সময়ত যিহেতু লকডাউন চলি আছিলে তেতিয়া মই বজাৰলৈ গৈ কাপোৰ কিনাও সম্ভৱ নাছিলে, সেয়েহে মই এই চাৰ্টৰ পিচটোৰ পৰাই এটুকুৰা কাপোৰ কাটি তাইৰ বাবে মেখেলা চিলাই দিলোঁ। আৰু বাকী ৰৈ যোৱা অংশটো এইটো মই এটা ফ্ৰক চিলাই দিছোঁ। ইয়াতে মই পাৰ্পিন ব্যৱহাৰ কৰিছোঁ। এইটো মই বোৱা কাপোৰ হয়, বোৱা কাপোৰৰ এটা ব্লাউজ চিলাইছিলোঁ, এইটো সেউজীয়া ৰঙৰ। ইয়াৰে থাকি যোৱা সামান্য পৰিমাণৰ কাপোৰ, সেই কাপোৰেৰে এইটো পাৰ্পিন ব্যৱহাৰ কৰি যেনে তেনে ফ্ৰক এটা চিলাইছোঁ। আৰু এয়া মই ঠিক এনেদৰে ক'ব পাৰি যে মই এয়া শিকিছোঁ আচলতে, যিহেতু মই চিলাই মেলি যথেষ্ট ভাল পাওঁ। সেয়েহে তাইৰ বাবে ফ্ৰকটোও হ'ব, তাই এদিন বা দুদিন অন্তত পিন্ধিবও পাৰিব আৰু তদুপৰি মোৰ শিকাও হ'ব। সেই উদ্দেশ্যেৰে মই ফ্ৰকটো চিলাইছিলোঁ আৰু এয়া আজি মই আপোনালোকক দেখুৱাইছোঁ। এইটো চাৰ্টৰ পিচটো গৰমত পিন্ধাটো যথেষ্ট কষ্টকৰ হ'লেও এতিয়া যিহেতু ঠাণ্ডাই চলি আছে এতিয়া পিন্ধিব পৰা। তদুপৰি মই এইটো পিন্ধিবলৈ অসুবিধা নহ'বৰ বাবে, যিহেতু তাই যথেষ্ট সৰু, 2 বছৰেই হোৱা নাই, সেয়েহে ইয়াৰ তলত মই এইটো লাইনিং মানে এইটো কাপোৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতো এইটো কাপোৰ আছে যে সেয়েহে তাই পিন্ধাত অসুবিধা নাপাব। এইটো মই চিলালোঁ, মোৰ মন গৈছিল, মোৰ মন যায় কাপোৰ চিলাবলৈ বিভিন্ন ধৰণৰ ডিজাইনেৰে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাপোৰ তৈয়াৰ কৰাৰ প্ৰতি মই বেছি আগ্ৰহী, সেয়েহে মই এইটো চিলালোঁ আৰু আজি মই আপোনালোককো দেখুৱালোঁ। আজিলৈ নমস্কাৰ, ধন্যবাদ।